বগা চেহেৰা থাকিলে ধুনীয়া নুবুজায় আৰু কলা চেহেৰাই কুৎসিত নহয়। মৃত্যুৰ কাপোৰখন বগা কিন্তু ভয়ানক, ব্লাকবোৰ্ডখন কলা কিন্তু ইয়াৰ গুণ অপৰিসীম। মানুহৰ সৌন্দৰ্যৰ বাহ্যিক দৃশ্য নহয়, চৰিত্ৰৰ দ্বাৰা মানুহ এজন সুন্দৰ হয়। 8টা কথা মনত ৰাখিব। ডাঙৰ গছ লৰে কম, ডাঙৰ মাছৰ কাঁইট কম, জ্ঞানী মানুহৰ কথা কম, সৎ মানুহৰ সংখ্যা কম, খঙাল মানুহৰ ধৈৰ্য কম, সুস্থ মানুহে খায় কম, শিশুসকলৰ হিংসা কম, সৎ মানুহৰ বন্ধু কম। টকাৰে বিচনা কিনিব পাৰি কিন্তু টোপনি কিনিব নোৱাৰি। টকাৰে ঘড়ী কিনিব পাৰি কিন্তু সময় কিনিব নোৱাৰি। টকাৰে কিতাপ কিনিব পাৰি কিন্তু জ্ঞান কিনিব নোৱাৰি। টকাৰে ৰক্ত কিনিব পাৰি কিন্তু প্ৰাণ কিনিব নোৱাৰি। টকাৰে এৰাতিৰ সুখ কিনিব পাৰি কিন্তু সঁচা প্ৰেম কিনিব নোৱাৰি। ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে কিন্তু বৰষুণত থিয় হোৱাৰ সাহস দিয়ে। সেইদৰে আত্মবিশ্বাসে সফল হোৱাটো নিশ্চিত নকৰে কিন্তু জীৱন যুঁজত যুঁজাৰ প্ৰেৰণা দিয়ে। পোহৰে একোৱেই নকয় কিন্তু তাৰ উজ্জ্বলতাই পৰিচয় দিয়ে। সেয়ে আপুনিও একোকে নকওক, ভাল কাম কৰক, সেয়ে আপোনাৰ পৰিচয়। যাৰ নীতি ভাল তেওঁৰ সদায় উন্নতি হ'ব। মই শ্ৰেষ্ঠ সেইটো আত্মবিশ্বাস, কেৱল ময়ে শ্ৰেষ্ঠ সেইটো অহংকাৰ। অহংকাৰেই পতনৰ মূল। দুহাতেৰে 50জন মানুহ মাৰিব নোৱাৰি কিন্তু দুহাত জোৰ কৰি 1,00,000 মানুহৰ মন জয় কৰিব পাৰি। জীৱনত খালী পেটে আৰু খালী জেপে যিমানখিনি শিকায় সেয়া কোনো বিশ্ববিদ্যালয়ৰ প্ৰফেচৰেও শিকাব নোৱাৰে। ইমানবোৰ জীৱৰ ভিতৰত কেৱল মানুহে ধন উপাৰ্জন কৰে আৰু সঞ্চয় কৰে, কিন্তু কোনো জীৱ ভোকত নমৰে আৰু মানুহৰ কেতিয়াও পেট নভৰে। দৌৰ প্ৰতিযোগিতাত দৌৰা ঘোঁৰাই এইটো নেজানে জিকা কাক কয়, সি কেৱল মালিকে দিয়া কষ্টৰ ফলতহে দৌৰে। তেনেদৰে আপোনাৰ জীৱনত যদি কষ্ট আহে তেতিয়া ভাবি ল'ব যে ভগৱানে মোক জিকাব খুজিছে। যিখিনিৰ পৰা আমাৰ স্বাৰ্থ শেষ হয় তাৰ পৰা আমাৰ মানৱতা আৰম্ভ হয়। প্ৰত্যেকৰে পৰা শুনক আৰু প্ৰত্যেকৰে পৰা শিকক, কিয়নো আপুনি সকলো নাজানে কিন্তু প্ৰত্যেকেই কিবা নহয় কিবা জানে। সম্পৰ্ক যদি মনৰ মিলনৰ হয় তেতিয়া ছিঙা অসম্ভৱ, কিন্তু সম্পৰ্ক যদি স্বাৰ্থত হয় সেয়া দীৰ্ঘদিন হোৱাটো অসম্ভৱ। গীতাৰ সাৰাংশ, যি হৈ গ'ল ভালে হৈ গ'ল, যি হৈ আছে ভালে হৈ আছে, যি হ'ব ভালে হ'ব। তুমি কি লৈ আহিছিলা যি তুমি হেৰুৱাইছা? তোমাৰ কি হেৰাইছে যে তুমি কান্দিছা? তুমি কি সৃষ্টি কৰিছা যি নষ্ট হৈ গ'ল? তুমি যি লৈছা ইয়াৰ পৰা লৈছা, যি দিছা ইয়াতে দিছা। আজি তোমাৰ যি আছে কাইলৈ আন কাৰোবাৰ হ'বগৈ। পৰিৱৰ্তনেই সংসাৰৰ নিয়ম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।